নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে মোৰ ভিডিঅ'টোত দেখিবলৈ পাব চনকা পিকনিক প্লেচ। মানে তাতে আমি পিকনিক খাবলৈ গৈছিলোঁ মোৰ লগৰকেইটাৰ লগত। তাকে আপোনালোকক অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে এতিয়া চাই থাকক আৰু কেনে হৈছে কমেণ্টৰ জৰিয়তে আপোনালোকে মোক জনাব। বৰ্তমান মই এতিয়া বাইক চলাই আছোঁ, মানে বাইক পূৰা হেলমেট পিন্ধি ফুল প্ৰটেকশ্যন লগত মই বাইক চলাই আছোঁ। মানে আপোনালোকে যদি এনেকুৱা বাইক যদি চলাই আহে চনকালৈ, তেতিয়াহ'লে আপোনালোকে হেলমেটটো পিন্ধি থাকিব। মানে ইয়াৰ ৰাস্তাবিলাক বহুত ডেঞ্জাৰ হয়, মানে চাওক না, বহুত আপ। আৰু আপোনালোকে যদি বাইক চলাব জানে ভালকৈ, তেতিয়াহে বাইক লৈ আহিব। নহ'লে পেচেঞ্জাৰ গাড়ীত মানে এনেকুৱা ভাড়া কৰি আহিব গাড়ীবিলাকত, নহ'লে বহুত ৰিস্ক হৈ যায়। এনেকুৱা জেগাত আপোনালোকে দেখা পাই আছে। বৰ্তমান আহি পালোঁ এতিয়া আমি চনকা, আপোনালোকে দেখা পাই আছে। এতিয়া আপোনালোকে চাই থাকক আৰু চাই থাকক। पहुंच गया है सोनोका। বৰ্তমান ये है अमित भाई, ये विकास भाई। देखो मामा, अभी कहाँ पहुंच गया हम लोग? सोनोका में पहुंच गया। अभी ये साइड का प्लेस दिखा रहा है हम लोग, दूसरा प्लेस दिखाएगा, तो चलते हैं। বৰ্তমান আপোনালোকে এতিয়া চনকা দেখিবলৈ পাই আছে। ইয়াতে তাৰমানে বহুত মানুহবোৰে এনজয় কৰি আছে। আৰু ইয়াতে মানে বহুত কেইখন ইউকো কেম্প আছে। আপোনালোকে ইউকো কেম্পতো ভিজিট কৰিব পাৰে। फाइनली हम लोग पहुंच गया है सोनोका। पूरा बाली है इधर पे। बाली को पूरा फेंक के हवा में दे दो तो ये हाथ गंदा हो जाएगा, इसलिए हम बाली नहीं डालेगा। अभी ये देखो, বৰ্তমান আমি আহি পালোঁ চনকা। আৰু ইয়াতে চাওক না, আমাৰ শিউৰ দাক কেনেকৈ বালিটো উৰাই দিছে। লগতে আমাৰ মামাটোও উৰাই দিলে, পূৰা বালি উৰাই দিছে। আৰু লগতে আমাৰ বিকাশ দাই চেষ্টা কৰি আছে বৰ্তমান উৰাব, কিন্তু নোৱাৰিল। একো নাই, আমি বহুত এনজয় কৰিলোঁ ইয়াতে। আৰু আপোনালোকে আহিব, চনকালৈ আহক, মানে এক সুন্দৰ অনুভৱ হ'ব, মানে ধুনীয়া লাগে। আৰু ইয়াতে কোনোবা যদি পিকনিক মানে খাব বিচাৰে শান্তি মনেৰে, আপোনালোকে ফেমিলিৰ লগত আহিব বা লগৰবিলাকৰ লগত আহিব। এক মানে ধুনীয়া অনুভৱ হ'ব আপোনালোকৰ। তাকে অলপ মই দেখুৱালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু লগতে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে চনকা উপভোগ কৰি আছে আৰু কেনে পাইছে কমেণ্টৰ জৰিয়তে জনাব। अभी তাৰমানে पेट पूजा करेंगे और कुछ खाना पीना भी खाएंगे। মানে বালিৰ ওপৰে খোজকাঢ়ি অহাৰ কাৰণে জোতাৰ ভিতৰত গোটেই বালি সোমাই অৱস্থা নাই। চাওক না, গোটেই জোতাৰ ভিতৰত বালি সোমাই আছে। মই আপোনালোকক দেখুৱাই দি আছোঁ, জোতাযোৰ খুলি মই আপোনালোকক দেখুৱাই দি আছোঁ। এয়া চাওক না, গোটেই মানে খোজকাঢ়িবৰ কাৰণে কিন্তু অশান্তি লাগি যায়গৈ। আৰু কিন্তু ভাল লাগে, প্লেচটো ধুনীয়া লাগে। আপোনালোকে আহিব, আপোনালোকক দেখুৱাই দিছোঁ। মানে বহুত মানে মনটো পাতল অনুভৱ হয়। আপোনালোকে চাওক না, প্লেচটো কি ধুনীয়া সুন্দৰ। আপোনালোকে আহক, নিশ্চয় আহিব চনকা মানে আছে আপোনালোকে মায়ঙৰ ওচৰতে আপোনালোকে চনকা দেখিবলৈ পাব। মানে আপোনালোকে গুগলত চাৰ্চ কৰিব, চনকা বুলি চাৰ্চ কৰিলে আপোনালোকে গম পাই যাব প্লেচটো লোকেশ্যন ক'ত। এইটোৱে হৈছে টিফিন। ইয়াতে তাৰমানে মাংস আনিছিলোঁ আৰু ৰুটি বনাই আনিছোঁ খাবৰ কাৰণে। ইয়াতে পানী চানী, ৰুটি, বাদাম চাদাম, চাওক না, চব আনিছোঁ। আৰু আপোনালোকে দেখা পাই আছে মই কেনেকৈ কি মানে ফাল্টুমি কৰি আছোঁ। এনে আৰু কৰি ভাল লাগে। তাৰপিছতে অলপ জিম মাৰি ল'ম এতিয়া ধুনীয়াকৈ। তাৰমানে অলপ ঠাণ্ডা লাগি আছিল, সেইকাৰণে অলপ বুকদান মাৰি ল'লোঁ। মামাও মাৰিছে ধুনীয়াকৈ, আপোনালোকে চাওক। আৰু আমাৰ ভিডিঅ'টো চাই, মানে মোৰ ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টৰ জৰিয়তে জনাব। আৰু এতিয়া মই বৰ্তমান পানীলৈ গৈ আছোঁ আৰু গৈয়ে আছোঁ। আপোনালোকে চাওক আৰু চাই থাকক। চাৰিওফালে মাথো পানী আৰু চাৰিওফালে মাথো বালি আৰু চাৰিওফালে একদম কি সুন্দৰ অনুভৱ হৈছে। মই ইয়াত আহি তাৰমানে বহুত ধুনীয়া, মানে মনটো বহুত পাতল অনুভৱ হৈছে। আপোনালোকেও আহিব, নিজৰ সন্তানক লৈ আহিব, আপোনালোকৰ ৱাইফক লৈ আহিব, মানে বন্ধুসকলৰ সৈতে আহিব। আৰু এটা কথা ক'বলৈ মানে বিচাৰোঁ মই, যদি আপোনালোকে ইয়াত চনকালৈ আহে, তেতিয়াহ'লে প্লাষ্টিক কিবাকিবি মানে লেতেৰা বস্তুবোৰ পানীত নেপেলাব। এতিয়া আপোনালোকে উপভোগ কৰি আছে চনকা। মানে চনকাত একচুৱেলি বালি আছে বহুত, চাৰিওফালে বালি হৈ থাকে। আৰু লগতে এনেকুৱা পানী আছে, মানে এখন নদী আছে, আৰু তাতে আপোনালোকে এনেকুৱা দেখা পাব। চনকাত মানে বহুতে এনেকুৱা পিকনিক খাবলৈ আহে আৰু লগতে শ্বুটিং কৰিবলৈ আহে। মই মানে এনেই অলপ ট্ৰাই কৰিলোঁ। মই ইনষ্টাগ্ৰামত ৰিলছ এনেকুৱা দিম বুলি ভাবিছিলোঁ, সেইটো কাৰণে অলপ এনেই শ্ল' মোশ্যন কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে
মোৰ কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে কি কৰিব লাগে আপোনালোকে জানেই। বৰ্তমান আমি এতিয়া চনকাত এনজয় কৰিলোঁ, বহুত এনজয় কৰি আছোঁ। আৰু ক্ষীৰোদ দা আৰু বিকাশ দা তাত বহি আছে, আমাৰ কাৰণে কিবা কিবি কৰি আমাৰ আছে আৰু মই আছোঁ। তো আমি যামগৈ এতিয়া। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টৰ জৰিয়তে জনাব। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ, ৰাখিছোঁ। জয় আই অসম। आप लोग देख सकते हैं अमित भाई बाइक चला रहा है, पूरा धीरे धीरे हो गया है। मेरा तो हालत ऐसे ही ख़राब हो गया है।